আজি আমি গৈ আছো ভূপেন হাজৰিকা সমাধি। যেহেতু মই থাকো গুৱাহাটী আদাবাৰীত আৰু আদাবাৰীৰ পৰা ভূপেন হাজৰিকা সমাধি মাত্ৰ 200 মিটাৰ আৰু আমি সকলোৱে খোজকাঢ়ি গৈ আছো ভূপেন হাজৰিকা সমাধিত। এই ভিডিঅ'টো বহুতো মানুহৰ বাবে উপকৃত হ'ব, কিয়নো নতুন বছৰ আহি আছে, সকলোৱে এনেকুৱা ভ্ৰমণ কৰিব, শিক্ষামূলক ভ্ৰমণ। সেইকাৰণে আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল। আজিৰ ভিডিঅ'ত দেখুৱাম ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিত কি বস্তু। আপুনি যদি আদাবাৰীৰ পৰা জালুকবাৰী পিনে যায় আৰু চাব ৰাস্তাৰ কাষতে এনেধৰণৰ দোকানবোৰ হৈ থাকিব। আৰু এতিয়া আমি খোজকাঢ়ি আহি পাই গ'লো জালুকবাৰী। সকলোৱে মিলি খোজকাঢ়ি গৈ আছো। এয়া হৈছে জালুকবাৰী অভাৰ ব্ৰিজ আৰু ইয়াৰ পৰা মাত্ৰ 100 মিটাৰ গ'লে পাই যাব আপুনি ভূপেন হাজৰিকা সমাধি। আৰু এতিয়া খোজকাঢ়ি আহি পাই গ'লো গুৱাহাটী ইউনিভাৰ্চিটি গেট। ইয়াৰ লেফ্ট চাইড হৈছে ভূপেন হাজৰিকা সমাধিৰ গেট। আৰু এতিয়া আমি ইয়াত আহিলে কোনো ধৰণৰ এন্ট্ৰি ফিজ দিব নালাগে, ডাইৰেক্ট আপুনি নাম এন্ট্ৰি কৰিব আৰু গুচি যাব। আৰু আমি আহিছো 11 জন, সকলোৱে নামকেইটা এন্ট্ৰি কৰাই আছো আৰু নামকেইটা এন্ট্ৰি কৰাই তাৰপিছত আমি ডাইৰেক্ট ভিতৰলৈ সোমাই যাম। আৰু সমাধিত কি বস্তু আছে আজিৰ এইটো ভিডিঅ'ত সকলো বস্তু দেখাব চেষ্টা কৰিম। আমি বন্ধুসকলৰ লগত খোজকাঢ়ি ভিতৰত সোমাই গৈছো আৰু ইয়াত হৈছে পাৰ্কৰ চিষ্টেম আছে। আপুনি পাৰ্কৰ নিচিনা ধুনীয়া ফটো শ্বুট কৰিব পাৰে। ভিতৰত সোমাই যোৱাৰ লগে লগে দেখা পাব ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া দেৱৰ প্ৰতিমূৰ্তি। আৰু সমাধিৰ ভিতৰত আপুনি সোমাই যোৱাৰ লগে লগে চাৰিওফালে যিবোৰ বক্স লগাই ৰাখিছে আৰু বক্সত ভূপেন হাজৰিকা গোৱা গীত কেইটা গাই থকা শুনা। আৰু এতিয়া তেখেতৰ বিষয়ে অলপমান জানি লওক। তেখেত হৈছে অসম তথা ভাৰতৰ এখন গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছে। তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয় শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনী সম্পাদক। সুধা কণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰৰ চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পী ৰূপে খ্যাতি লাভ কৰিছিল। তেওঁক এগৰাকী বিশ্ব নাগৰিক আৰু মানৱতাবাদী শিল্পী ৰূপে গণ্য কৰা হয়। তেখেতৰ জন্ম হৈছিল 1926 চনত, তেখেতৰ মৃত্যু হৈছিল 2011 চনত। আৰু এতিয়া বোলক সন্মুখত থকা মিউজিয়ামখনলৈ লৈ যাওঁ আৰু এইখন মিউজিয়ামত কি বস্তু আছে আজিৰ এইটো ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। বলক এতিয়া আমি মিউজিয়ামৰ ভিতৰত লৈ যাওঁ। আৰু এতিয়া আমি খোজকাঢ়ি সোমাই গৈছে মিউজিয়ামৰ প্ৰথম ফ্ল'ৰত, কিয়নো এইখন মিউজিয়ামৰ 3টা ফ্ল'ৰ আছে। সকলো বস্তু আজি এইটো ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। আৰু মিউজিয়াম বুলি ক'লে আপোনালোকে গমেই পায় মিউজিয়ামত কেনেকুৱা বস্তু থাকে। যিহেতু তেখেত আছিলে এজন কণ্ঠশিল্পী আৰু এই কণ্ঠশিল্পী তেখেতৰ গান গোৱাৰ সময়ত কিছুমান আলোকচিত্ৰ এনেধৰণৰ কেমেৰাত আবদ্ধ কৰি ৰাখিছে। আৰু এয়া হৈছে তেখেতৰ অন্তিম সংস্কাৰ। মুঠৰ ওপৰতে ক'বলৈ গ'লে আপোনালোকে আহিলে আৰু বহু বস্তু চাবলৈ পাব এইখন মিউজিয়ামত। মিউজিয়ামৰ চাৰিওফালে আপুনি দেৱালবোৰ যদি লক্ষ্য কৰে, চব তেখেতৰ ফটো, কোনোবা ব্যক্তিৰ লগত ফটো, বিভিন্ন। আৰু এইখন মিউজিয়ামত বিভিন্ন ধৰণৰ তেখেতে পৰিধান কৰা সাজ পোছাক, তেখেতৰ প্ৰতিমূৰ্তি, তেখেতে ব্যৱহাৰ কৰা গ্ৰন্থ, তেখেতে লিখা গ্ৰন্থ, তেখেতৰ কাব্য ৰচনাৱলী, বিভিন্ন ধৰণৰ তেখেতৰ লিখা গ্ৰন্থ, বিভিন্ন ধৰণৰ ইয়াত আছে কৃষ্টি পথাৰে বিভিন্ন ধৰণৰ গ্ৰন্থ, পুথি ইত্যাদি এইখন মিউজিয়ামত পাব। তেখেতে ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ এইখন মিউজিয়ামত ৰখা হৈছে। আৰু যে আপুনি মিউজিয়ামৰ চাৰিওফালে আপুনি ভিউবোৰ চাই আৰু দেখিবলৈ বঢ়িয়া লাগে। আৰু ৰাতিৰ ভাগত আপুনি আহিব ভিউবোৰ এনজয় কৰি। এই সন্মুখত যে দৃশ্য দেখি আছে, এয়া হৈছে তেখেতৰ সমাধি। যিহেতু নতুন বছৰ আহি আছে, শিক্ষামূলক ভ্ৰমণৰ বাবে ছাত্ৰ ছাত্ৰীক আগ্ৰহ হৈ থাকিব, সেইসকলক কৈছোঁ যদি কোনোবাই শিক্ষকে এই ভিডিঅ' চাই আছে তেনেহ'লে আপোনালোকৰ ছাত্ৰ ছাত্ৰীক লৈ এবাৰ ভূপেন হাজৰিকা সমাধিত আহক আৰু বিভিন্ন ধৰণৰ বস্তু চাই যাওক আৰু বিভিন্ন অলপ হ'লেও ছাত্ৰ ছাত্ৰীৰ উপকৃত হ'ব, কিছুমান নজনা বস্তু জানিব পাৰিব এইখন সমাধিৰ জৰিয়তে। তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে ইমানখিনি, বাই।